Hello everyone, welcome to my YouTube channel Priyanka and Mom. আমি কেঁচা আমৰ আচাৰ বনাইছিলোঁ আহকচোন তাৰ ৰেচিপিটো চাওঁ। আমখিনি প্ৰথমতে গোটাকে ধুই লৈ ৰ'দত দিব লাগিব। আমখিনি ৰ'দৰ পৰা অনাৰ পিছত গুটি উলিয়াই নিজৰ জোখত টুকুৰা টুকুৰকৈ কাটি ল'ব লাগে। এতিয়া ইয়াত নিমখ সানি দুদিনৰ কাৰণে থৈ দিব লাগিব। এতিয়া নিমখ দিয়া আমখিনি ঢাকি থম আৰু মাজে মাজে লৰাই থাকিম। দুদিনৰ পিছত আমখিনি শুকাবলৈ ৰ'দত মেলি দিছোঁ। আমলৈ অনা মছলাখিনি ধুই লৈ ৰ'দত মেলি দিছোঁ। আছে বগা সৰিয়হ, চফ, কালজিৰা, মেথি আৰু আজৱাইন। শুকান জলকীয়া কেইটামান আৰু মছলাখিনি এতিয়া কেৰাহীত অকণমান ভাজি ল'ব লাগিব। এতিয়া ভজা মছলাখিনি অলপ ঠাণ্ডা হ'বলৈ দিব। মছলাখিনি মিক্সিত বা খুন্দনাত খুন্দি ল'ব, কিন্তু একেবাৰে গুড়ি হৈ যোৱাকৈ নুখুন্দিব। এতিয়া আমত গুড়ি কৰা মছলা, হালধি, ভিনেগাৰ আৰু কেঁচা মিঠাতেল দিম। মন কৰিব ইয়াত নিমখ আগতে দিয়া আছে। এতিয়া ৰ'দত শুকাই লোৱা আমখিনিত মছলাখিনি মিহলাই হালধি আন্দাজমতে, ভিনেগাৰ 2 চামুচ আৰু কেঁচা মিঠাতেল 2 কাপ দি মিহলাই ল'ম। মন কৰিব যাতে আচাৰখিনিত পানী অলপো নালাগে। মছলাখিনি সানি এনেদৰে এদিন আকৌ ৰ'দত দিব লাগিব। এয়া আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া আমৰ আচাৰবোৰ চিচাৰৰ বটল এটাত ভৰাই থ'ম আৰু মাজে মাজে ৰ'দত দিম যাতে ই বহুত দিনৰ বাবে ভাল হৈ থাকে। যদি আমাৰ আমৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো দবাই অল কৰিব যাতে আমাৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।